গাইজ কি খবৰ আপোনালোকৰ? আজি আমি আহিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ। গতিকে বলক আপোনালোকৰ ভিডিঅ'টো চাই থাকক। পল আৰু মই আহিছোঁ কাৰণ গুৱাহাটী ইউনিভাৰ্চিটি আহিব লগা হৈছিলে। আইডল অফিচলৈ আহিব লগা হ'ল কাৰণ মোৰ মাৰ্কশ্বিট কম্বাইন কৰিব লগা হৈ আছিল, এপ্লাই কৰিব লাগে। গতিকে আহি গ'লোঁ এইফালে, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি ছাইডে আহিছোঁ। গতিকে ভাবিলোঁ ইয়াতে সোমাই যাওঁ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত। গতিকে ইয়াতে সোমালোঁ, আপোনালোকে চাওক ভিডিঅ'টো। এতিয়া আমি মেইন গেটেদি সোমাই আহি আছোঁ। এইখন হৈছে ভিতৰৰ মেইন গেট। ইয়াতে লিখা আছে ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। সোমাই আহিয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা প্ৰতিমূৰ্তি দেখা যায়। ইয়াতে তেওঁৰ জন্ম আৰু মৃত্যু তাৰিখ লিখা হৈ আছে। এইফালেদি আমি ভিতৰলৈ সোমাই আহি আছোঁ। কিনো আছে চাওঁ ভিতৰত। ইয়াৰ ভিতৰত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বহুতো ফটো এনেদৰে বন্ধাই সংৰক্ষিত কৰা হৈছে। এইখিনি হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত লিখা কিতাপসমূহ। ইয়াতে এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু এয়া হৈছে তেওঁ পিন্ধা কাপোৰ, আৰু এয়া হৈছে তেওঁ পিন্ধা জোতা, এনেদৰে সংৰক্ষণ কৰিছে। এয়া হৈছে তেওঁৰ প্ৰতিমূৰ্তি।